ডিফুত ডিফু ক্লাবৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ভোগালী বিহু উদযাপন প্ৰতি বছৰৰ দৰে এই বছৰো ভোগালী বিহুৰ পৰম্পৰা অনুসৰি অহোয়া বিপত্তি বিনাশ কৰাৰ মানুহেৰে মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰা হয়। ডিফু ক্লাবৰ বাকৰিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উদযাপন কৰে ভোগালী বিহু। ভোগালী বিহু উপলক্ষে পতাকা উত্তোলন কৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে। মেজি প্ৰজ্বলন কৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উপসভাপতি দেৱেন কাকতিয়ে। মেজি জ্বলোৱাৰ পিছত সদৌতি মিলি ডিফু ক্লাবত ভোগালীৰ জলপান গ্ৰহণ কৰে। এই উপলক্ষে ডিফু ক্লাবত অনুষ্ঠিত হয় বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত বিজয়ীসকলক ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ জৰিয়তে পুৰস্কৃত কৰা হয়। আমি ভোগালী বিহু উদযাপন কৰিছোঁ ডিফু ক্লাবৰ বাকৰিত। প্ৰতি বছৰে 2002 বৰ্ষৰ পিছৰ পৰা আমি ভোগালী বিহু, কাতি বিহু আৰু বহাগী বিহু উৎসৱ উদযাপন কৰোঁ। এই বছৰো আমি এদিনীয়া কাৰ্যসূচীৰে আজি ৰাতিপুৱা পতাকা উত্তোলন, মেজি প্ৰজ্বলন আৰু ইয়াৰ পিছতে জলপান গ্ৰহণ আৰু খেলা ধেমালি আমাৰ প্ৰতিযোগিতা হ'ব। গতিকে সকলোৰে উপস্থিতিত জাতি জনগোষ্ঠী সকলোৱে মিলি আমি শান্তি সম্প্ৰীতি ঐক্য যাতে বজাই ৰাখিব পাৰোঁ তাৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ। এই চকতে আমাৰ ডিফুবাসী ৰাইজৰ লগতে সদৌ অসমবাসীলৈ ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আমি ইয়াত যিখিনি কাৰ্যসূচী লৈছোঁ আমাৰ নতুন প্ৰজন্মই যাতে তাৰ আভাস পায়, আমি তাৰ এটা প্ৰতীকী হিচাপে মেজি জ্বলাইছোঁ। লগতে খেল ধেমালি আমি ইয়াত আয়োজন কৰিছোঁ আৰু জলপান গ্ৰহণেৰে সকলোকে আমি আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ। আজি যিখিনি আমাৰ ইয়াৰে বিহুপ্ৰেমী ৰাইজ উপস্থিত হৈছে, প্ৰায় মহিলা, জ্যেষ্ঠসকল, প্ৰাক্তন সভাপতিসকল আৰু উপদেষ্টাসকল, আমাৰ কণমানি যুৱক যুৱতীসকল আৰু কণমানিসকল আহিছে। সকলো মিলি পেলাই আমি প্ৰায় 150-200 মান এতিয়ালৈকে আমি আপ্যায়ন কৰিছোঁ। আমি অতি আনন্দ লাভ কৰিছোঁ। নতুন প্ৰজন্মৰ যি উৎসাহ আৰু এই অনুষ্ঠানৰ প্ৰতি আমাৰ কেন্দ্ৰীয় বিহু সমিতিৰ প্ৰতি আছে, সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত যাতে সকলোৱে আহি ইয়াত উপস্থিত হয় তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। লগতে আমাৰ এইসকল মিডিয়া পাৰ্চন আমাক আহি পেলাই ইয়াত সহযোগ কৰিছে আৰু আমাৰ বতৰা যিখিনি কাৰ্য আপোনালোকৰ মাজলৈ লৈ যাবলৈ বিশেষ চেষ্টা কৰিছে, তাৰ বাবে মই আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ 24/7।